সকলকে অনলাইন গণিত সমাধান চেনেলটোলৈ স্বাগতম জনাই মই আজি আৰম্ভ কৰিব গৈ আছো গোলাঘাট ডিস্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা HSLC পৰীক্ষাৰ্থীসকলৰ কাৰণে প্ৰি ফাইনাল এক্সামিনেশ্যনৰ গণিতৰ প্ৰশ্ন কাকতখনৰ পৰা 1 মাৰ্কস তথা 1 মূল্যাংকৰ প্ৰশ্নসমূহৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো। তেনেহলে বন্ধুসকল চাই লওক গোলাঘাট ডিস্ট্ৰিক্টত প্ৰথম প্ৰশ্নটো কি আছিল। প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ দিয়া আছিল √1/225 = 35 হলে √1 মান হব। অপশন A B C D দিয়া আছিল। ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো অতি সোনকালে কেনেকৈ আমি নিৰ্ণয় কৰিম। যেহেতু বন্ধুসকল এটা কথা লক্ষ্য কৰিব, ইয়াত যেহেতু যেটো সংখ্যা দিয়া আছে আৰু ইয়াত যেটো সংখ্যা দিয়া আছে সংখ্যা দুটা একেই, কেৱল মাত্ৰ ইয়াত দুই ঘৰ পিছত এটা দশমিক ব্যৱহাৰ কৰিছে আৰু ইয়াত দশমিকটো নাই, পাৰ্থক্য এইখিনিয়ে। তে যেহেতু ইয়াৰ বৰ্গমূলটো দিয়া আছে 35, গতিকে ইয়াৰ বৰ্গমূলটো বন্ধুসকল 35 হ'ব। কেৱল মাত্ৰ দুই ঘৰ পিছত দশমিক থকা কাৰণে আমি ইয়াৰ বৰ্গমূলটো যেতিয়া ল'ম তেতিয়া এক ঘৰ পিছত দশমিকটো বহাই দিম, অৰ্থাৎ ইয়াত 35 আছে, অৰ্থাৎ 3.5 হ'ব। তেনেহ'লে 3.5 ক'ত আছে? অপশ্যন এত আছে, সেইকাৰণে এটি হ'ল শুদ্ধ উত্তৰ। এইবাৰ মই 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া আছিলে, কোনো এটা অখণ্ড সংখ্যা স্মল এমৰ বাবে প্ৰতিটো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি হ'ব অপশ্যন এ স্মল এম, নে অপশ্যন বি 2m, নে অপশ্যন চি 2m+1, নে অপশ্যন ডি 3m+1। বন্ধুসকল ইয়াৰ উত্তৰটো আমি আগতে দি লৈছোঁ, অপশ্যন চিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কিয়নো আমি যদি ইয়াত যেহেতু লিখা আছে কোনো এটা অখণ্ড সংখ্যা, অৰ্থাৎ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি যদি এটা কাম কৰি লওঁ ইয়াৰ পৰা, যে অখণ্ড সংখ্যাবোৰ সাধাৰণতে জেড বা আইৰ দ্বাৰা সূচোৱা হয়, জেড বা আই। ইয়াত অখণ্ড সংখ্যাবোৰ যদি আমি প্ৰথমতে লিখি লওঁ এনেকুৱা 0 +-1 +-2 এনেকৈ গৈ থাকিব, অৰ্থাৎ ইয়াত ধনাত্মক আৰু ঋণাত্মক দুয়োটাই আছে, লগতে আৰু এটা শূন্য আছে যিটো নেকি আমাৰ ধনাত্মকো নহয় ঋণাত্মকো নহয়। যেহেতু ইয়াত আমি অপশ্যন চিটোৱে ৰাইট দিছোঁ, কাৰণ ইয়াত 2m+1 আছে, অৰ্থাৎ প্ৰথম যদি ইয়াৰ পৰা আমি যেহেতু আমাক প্ৰশ্নত দিয়া আছে প্ৰতিটো যোগাত্মক অযুগ্ম সংখ্যা অখণ্ড সংখ্যা হ'ব লাগিব, অৰ্থাৎ ইয়াৰ পৰা প্ৰথম যদি আমি 0টো বহাই দিওঁ তেনেহ'লে ইয়াত দেখা যাব 2 × 0 + 1, অৰ্থাৎ আল্টিমেটলি এইটো এইখিনি কেলকুলেশ্যন কৰি পেলাই কি আহে? 1 আহে। আকৌ যদি তাৰ পিছত যদি আমি 1 বহাই দিওঁ তেনেহ'লে 2 × 1 প্লাছ ইয়াত 1, অৰ্থাৎ এই 2 × 2 1 যোগ কৰিলে কিমান হ'ব? 3 আহিব, অৰ্থাৎ 1ৰ পিছত অযুগ্ম অখণ্ড সংখ্যাটো কি আহিব? 3। আকৌ ঠিক একেদৰে যদি ইয়াৰ পিছত 2 বহাই দিওঁ তেনেহ'লে 2 × 2 + 1, অৰ্থাৎ এইটো কিমান আহিব? 5, অৰ্থাৎ দেখা যায় 1 3 5 এনেকৈ চিৰিয়েল গৈ আছে, যিটো নেকি আমাৰ প্ৰতিটো যোগাত্মক অযুগ্ম সংখ্যা বা অখণ্ড সংখ্যাৰ আৰ্হি আহি গৈ আছে। সেইকাৰণে অপশ্যন চিটোৱে হ'ল আমাৰ শুদ্ধ উত্তৰ। বন্ধুসকল এইবাৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া আছিলে, px = 2s³ - 5s² - 14x - 8 বহুপদটোৰ শূন্যকেইটাৰ পূৰণফল হ'ব অপশ্যন এ -4, নে অপশ্যন বি +4, নে অপশ্যন চি 7/2, নে অপশ্যন ডি 5/2। ইয়াৰ উত্তৰটো আমি কেনেকৈ দিম? বন্ধুসকল ইয়াত এটা কথা লক্ষ্য কৰিব, যে যিহেতু আমাৰ যিটো বহুপদ দিয়া আছে এই বহুপদটো হ'ল আমাৰ ত্ৰিঘাত বহুপদ, আৰু এই ত্ৰিঘাত বহুপদৰ প্ৰামাণিক ৰূপটো আমি জানো সদায় এনেকুৱা আছিলে as³ + bs² + cx + d, এনেকুৱা আছিলে এই ত্ৰিঘাত বহুপদৰ প্ৰামাণিক ৰূপ। আৰু ইয়াত যেহেতু কোৱা হৈছে শূন্যকেইটাৰ পূৰণফল, অৰ্থাৎ ইয়াৰ পৰা এটা কথা লক্ষ্য ৰাখিব যে এই প্ৰামাণিক ৰূপটোৰ পৰা আমি যদি কওঁ যে ইয়াত যেহেতু ত্ৰিঘাত বহুপদ, গতিকে ইয়াৰ শূন্য কেইটা থাকিব? 3টা থাকিব। আৰু সেই শূন্য কেইটা যদি আমি এনে আলফা বিটা গামা বুলি ধৰি লওঁ, অৰ্থাৎ এই আলফা বিটা গামা এই শূন্য 3টাৰ পূৰণফলৰ এটা ফৰ্মুলা আছিলে, যিটো নেকি আছিলে আলফা বিটা গামা = -d/a, অৰ্থাৎ ইয়াত যদি আমি এই ত্ৰিঘাত বহুপদৰ লগত এইটো যদি কম্পেয়াৰ কৰোঁ বা ৰিজনি কৰি দিওঁ তেনেহ'লে দেখা যায় ইয়াত ডিৰ ঠাইত কি আছে? -8 আছে, অৰ্থাৎ ইয়াত ডিৰ ঠাইত -8 বহাই দিলোঁ। আকৌ তলত আছে এ, ইয়াত দেখা যায় যদি ইয়াৰ লগত এৰ লগত যদি আমি ৰিজনি কৰোঁ বা তুলনা কৰোঁ দেখা যায় এৰ মানটো কিমান হয়? 2 হয়, গতিকে ইয়াত 2 বহাই দিলে মানে এইটো প্লাছ হৈ যাব, অৰ্থাৎ 2ৰে হৰণ কৰিলে কিমান আহিব? 4 আহিব। এই 4 ক'ত আছে? অপশ্যন বিত আছে, সেইকাৰণে বিটোৱে হ'ল আমাৰ শুদ্ধ উত্তৰ। বন্ধুসকল এইবাৰ মই 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা দিয়া আছিলে, 2x + 3y - 8 = 0 আৰু 6x + 9y = 26 সমীকৰণজনৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব অপশ্যন এ বি চি ডি দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব
অপশ্যন বি। তো যিয়ে নহওক বন্ধুসকল ইয়াৰ উত্তৰটো অপশ্যন বি কেনেকৈ হ'ল এইটো আমি কাষত অলপ ব্যাখ্যা কৰিছোঁ। প্ৰথমতে আমি প্ৰথম যিটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে ইয়াৰ পৰা যদি আমি এনেকুৱা ধৰি লওঁ a1x প্লাছ b1y প্লাছ c1 ইকুৱেল 0 ছেম একেদৰে ইয়াৰ পৰা যদি আমি ধৰি লওঁ এনেকৈ a2x প্লাছ b2y প্লাছ c2 ইকুৱেল 0 ইয়াৰ পৰা এনেকৈ যদি সমীকৰণ দুটাৰ লগত যদি তুলনা কৰি দিওঁ তেনেহ'লে ইয়াত আমি কি লিখিব পাৰি ইয়াত a1 ইয়াত যেহেতু কিমান দিয়া আছে 2 দিয়া আছে b1 ইয়াত b1 দিয়া আছে কিমান 3 আকৌ c1 ইয়াত দিয়া আছে কিমান -8 ঠিক একেদৰে ইয়াত 2 নং সমীকৰণৰ পৰা যদি আমি লওঁ a2 কিমান দিয়া আছে 6 একেদৰে b2 কিমান দিয়া আছে 9 c2 কিমান দিয়া আছে ইয়াৰ পৰা যদি লেফট সাইডত লৈ যাওঁ তেনেহ'লে -26 হ'ব ইয়াত -26 লিখিলোঁ এতেকে ইয়াৰ পৰা যদি আমি a1/a2 যদি লিখো কিমান হয় চাওঁ তেনেহ'লে 2 কি হ'ব 6 অৰ্থাৎ এইখিনি যদি আমি ক্যালকুলেশন কৰি দিওঁ তেনেহ'লে 1 কি আহিব 3 আহিব অৰ্থাৎ a1/a2 ৰ মানটো কিমান পালো 1/3 আকৌ যদি এনেকৈ b1/b2 লওঁ তেনেহ'লে কি হ'ব b1/b2 যদি আমি লিখো তেনেহ'লে ইয়াৰ পৰা লিখো তেনেহ'লে 3 কি হ'ব 9 অৰ্থাৎ এইখিনি ক্যালকুলেশন কৰিলে কি হ'ব 1/3 আহিব আকৌ যদি আমি ইয়াতে c1/c2 লিখো তেনেহ'লে কি হয় চাওঁ c1/c2 ইয়াত c1 কিমান আছে -8 বাই তলত কি আছে -26 অৰ্থাৎ মাইনাছ এনেকৈ কেনসেল কৰি দিলে ইয়াত 4 2 গুণ 8 হ'ব আৰু ইয়াত 13 2 গুণ 26 হ'ব অৰ্থাৎ ইয়াৰ পৰা দেখা যায় যেহেতু a1/a2 ইয়াত a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 অৰ্থাৎ যদি এই চৰ্তটো মানে তেনেহ'লে আমি জানো যে এই যি দুটা ৰৈখিক সমীকৰণ জোৰ দিয়া আছিল এই ৰৈখিক সমীকৰণ জোৰৰ লেগ দুডালে সদায় সমান্তৰাল ৰেখা গঠন কৰিব সেইকাৰণে অপশ্যন বিটি হ'ল শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকুৱা দিয়া আছিলে তলত দিয়াবোৰৰ দ্বিঘাত সমীকৰণটো হ'ব অপশ্যন এ বি চি ডি দিয়া আছে ইয়াত অৰ্থাৎ 4টা সমীকৰণ দিয়া আছে এই 4টা সমীকৰণৰ পৰা আমাক বাছি উলিয়াব লাগে যে কোনটো দ্বিঘাত সমীকৰণ আমি জানো যে দ্বিঘাত সমীকৰণৰ আদৰ্শ থাচৰ সমীকৰণটো হ'ল এনেকুৱা ধৰণৰ a² প্লাছ bx প্লাছ c ইকুৱেল 0 য'ত a নট ইকুৱেল 0 হ'ব লাগিব অৰ্থাৎ এনেকুৱা আৰ্হিত যিটো সমীকৰণ হ'ব সেই সমীকৰণটোৱে হ'ব আমাৰ দ্বিঘাত সমীকৰণ তাহলে বন্ধুসকল ইয়াত দেখা যায় প্ৰথম অপশ্যন এ যিটো দিয়া আছে x + 2 হোল কিউব ইকুৱেল 2x into s² - 1 অর্থাৎ এইটো যদি a + b হোল কিউবৰ ফৰ্মুলা এটা ভাঙি দিয়া যায় তেনেহ'লে বাওঁফালত ইয়াত কি আহিব s কিউব এটা আহিব আকৌ সোঁফালে যদি দেখা যায় 2x আৰু s² এই প্ৰথম পদটো যদি গুণ কৰোঁ তেনেহ'লে দেখা যায় 2x কিউব হ'ব অৰ্থাৎ এই 2x কিউবৰ পৰা আকৌ এই ইয়াৰ পৰা এটা s কিউব যদি বিয়োগ কৰি দিওঁ তেনেহ'লে এটা s কিউব ৰয়ে যাব অৰ্থাৎ এইটো এটা ত্ৰিঘাত সমীকৰণ হ'ব অৰ্থাৎ এইটো দ্বিঘাত সমীকৰণ নহ'ব একেদৰে অপশ্যন বি যদি আহো তেনেহ'লে দেখা যায় ইয়াত s² + 3x + 1 ইকুৱেল x - 2 হোল স্কয়াৰ আছে অৰ্থাৎ এইটো a - b হোল স্কয়াৰৰ ফৰ্মুলা যেতিয়া আমি ভাঙি দিম তেতিয়া সোঁফালে এটা s² আহিব আৰু যেহেতু বাওঁফালে এটা s² আছে অৰ্থাৎ এইটো আৰু এইটো কেনসেল গৈ পেলাই তেনেহ'লে ইয়াত এইটো এটা ৰৈখিক সমীকৰণ হ'ব অৰ্থাৎ এইটো এটা দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে বন্ধুসকল সি নম্বৰ অপশ্যনত দেখিলে দেখা যায় ইয়াত প্ৰথম এইটো যদি আমি গুণ কৰি দিওঁ তেনেহ'লে x আৰু 2x অৰ্থাৎ 2x এই দুটা গুণ কৰি দিলে 2x² হ'ব আকৌ এই x আৰু এই x যদি আমি গুণ কৰি দিওঁ তেনেহ'লে s² আহিব অৰ্থাৎ বাওঁফালে থাকিল দুটা s² সোঁফালে থাকিল এটা s² যদি বাওঁফালে লৈ আহোঁ তেনেহ'লে বিয়োগ কৰিলে তেনেহ'লে এটা s² ৰয়ে যাব অৰ্থাৎ এইটো সমীকৰণ ক্যালকুলেশন কৰিলে দেখা যায় s² অৰ্থাৎ এই আৰ্হিত আহিব অৰ্থাৎ এই আৰ্হিত আহিলে তেনেহ'লে অপশ্যন সিটি হ'ব আমাৰ শুদ্ধ উত্তৰ আকৌ d2 বন্ধুসকলে অলপ পৰীক্ষা কৰি চাব পাৰে d2 প্ৰথম ইয়াত যদি গুণ কৰি চাওঁ তেনেহ'লে s² আহিব আকৌ সোঁফালে গুণ কৰিলে s² আহিব অৰ্থাৎ s² কেনসেল কৰিলে তেনেহ'লে এইটো এটা দ্বিঘাত সমীকৰণ নহ'ব ৰৈখিক সমীকৰণ হ'ব সেইকাৰণে অপশ্যন সিটি হ'ল আমাৰ শুদ্ধ উত্তৰ এবাৰ মই 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো এনেকৈ দিয়া আছিলে -6,8 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব হ'ব অপশ্যন এ 28 একক নে অপশ্যন বি 10 একক নে অপশ্যন সি 14 একক নে অপশ্যন ডি 8 একক গতিকে বন্ধুসকল আমি জানো যে আয়তাকাৰ স্থানাংক প্ৰণালীত মূল বিন্দুৰ পৰা যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলাটো হ'ল এনেকুৱা ধৰণৰ √s² + y² অৰ্থাৎ এই বিন্দুটোৰ পৰা প্ৰথমটো যদি আমি x ৰ ভ্যালু আৰু দ্বিতীয়টো যদি y ৰ ভ্যালু ধৰি লওঁ তেনেহ'লে এইটো ফৰ্মুলাত বহাই দিলে হৈ গ'ল অৰ্থাৎ x ৰ ভ্যালু ইয়াত কিমান দিয়া আছে -6 গতিকে -6 হোল স্কয়াৰ লিখিলোঁ প্লাস ইয়াত y ৰ ভ্যালুটো ইয়াত কিমান দিয়া আছে 8 অৰ্থাৎ 8 স্কয়াৰ এনেকৈ লিখিলোঁ এতিয়া -6 হোল স্কয়াৰ এইটো যদি আমি গুণ কৰি দিওঁ তেনেহ'লে 6 6 গুণ কিমান হ'ব 36 হ'ব প্লাস ইয়াত 8 স্কয়াৰ মানে কিমান হয় 8 8 গুণ 64 হ'ব এইটো
64 এতিয়া আমি এই দুটা যদি আমি সিম্পলি যোগ কৰি দিওঁ তেনেহলে কিমান হ'ব 100 হ'ব অৰ্থাৎ 100 ৰ বৰ্গমূলটো কিমান আহিব 10 আহিব অৰ্থাৎ এই ইয়াৰ দূৰত্বটো হ'ব 10 একক কত আছে অপশন বি ত আছে সেইকাৰণে বিটোৱে হ'ল আমাৰ শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই পৰৱৰ্তী 7 নম্বৰ প্ৰশ্নটো লৈছো এনেকুৱা দিয়া আছিল 9 sec square a minus 9 tan square a এর মান হল অপশন এ 1 নে অপশন বি 9 নে অপশন সি 8 নে অপশন ডি 0 আমি সকলে জানো যে এটা অভেদ আছিল এনেকুৱা ধৰণৰ sec square theta minus tan square theta যদি হয় ইকুয়াল কি লিখা যায় 1 লিখা যায় অর্থাৎ ইয়াৰ লগত যদি আমি তুলনা কৰো তেনেহলে দেখা যায় ইয়াৰ পৰা 9 যদি এটা কমন লোৱা যায় তেনেহলে ইয়াত কি হ'ব sec square a minus tan square a হ'ব ব্ৰেকেটেৰ ভিতৰত এতিয়া বন্ধুসকল ইয়াত যেহেতু sec square theta minus tan square theta equal 1 হয় অর্থাৎ এইখিনি ঠাইত যদি আমি 1 লিখা যায় অর্থাৎ 9 ইনটু কি লিখা যাব 1 অর্থাৎ 9 গুণ কিমান হ'ব 9 হ'ব অর্থাৎ এটো কত আছে অপশন বি ত আছে সেইকাৰণে বি টি হ'ল আমাৰ শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই পৰৱৰ্তী 8 নম্বৰ প্ৰশ্নটো লৈছো এটো এনেকুৱা দিয়া আছিল r ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ p ডিগ্ৰীত কোনো এটা বৃত্তকলাৰ কালি অপশন এ বি সি ডি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি কিয়নো বন্ধুসকল আমি সকলোৱে জানো যে বৃত্তকলাৰ কালিৰ এটা ফৰ্মুলা আছে এটো হল এনেকুৱা ধৰণৰ থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার এটো হল আমাৰ যিকোনো r ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালিৰ ফৰ্মুলা অৰ্থাৎ ইয়াৰ পৰাই আমি দেখা যায় বন্ধুসকল ইয়াত যেহেতু p/720 ইনটু টয়েস পাই r স্কয়ার আছে অর্থাৎ 2 ৰে যদি ইয়াক আমি কাটি দিও তেনেহলে ইয়াত আহিব p বাই হতো ইয়াত মানটো যদি বহাই দিও তেনেহলে p/360 ডিগ্ৰী ইনটু পাই r স্কয়ার এইটোই আহিব গতিকে আমাৰ সি অপশনটো হল শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই 9 নম্বৰ প্ৰশ্নটো লৈছো এটো এনেকুৱা দিয়া আছিল এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো 1 আৰু nতম পদটো স্মল n হলে ইয়াৰ সাধাৰণ অন্তৰ হ'ব অপশন এ স্মল n নে অপশন বি স্মল n + 1 নে অপশন সি 1 নে অপশন ডি 2 এতিয়া বন্ধুসকল ইয়াৰ পৰা যেহেতু আমি nতম পদৰ কথা কোৱা হৈছে গতিকে nতম পদৰ আমি এটা ফৰ্মুলা জানো a n = a + n - 1 * d এতিয়া যেহেতু ইয়াত প্ৰথম পদটো দিয়া আছে 1 আৰু nতম পদটো দিয়া আছে স্মল n অৰ্থাৎ ইয়াত যদি আমি বহাই দিও an টো হল আমাৰ nতম পদ অৰ্থাৎ ইয়াৰ মানটো কিমান দিয়া আছে n দিয়া আছে অৰ্থাৎ স্মল n বহাই দিলু আকৌ প্ৰথম পদ আমি এর দ্বাৰা বুজোৱা হয় অৰ্থাৎ a = কিমান দিয়া আছে 1 দিয়া আছে ইয়াত 1 লিখিলু প্লাস n - 1 * d এইখিনি ঠিক লিখিলু এতিয়া যেহেতু সাধাৰণ অন্ত নিৰ্ণয় কৰিব দিছে গতিকে d টো ইয়াত আমি হফলে ৰাখিম অৰ্থাৎ বাওফালে n আছে এই হফলৰ পৰা 1 লৈ আহিলে -1 = কি হ'ব হফলে থাকিল n - 1 * d এতিয়া যেহেতু n - 1 * d অর্থাৎ ইয়াত গুণ হৈ আছে অর্থাৎ বাওফালে লৈ আহিলে আমাৰ ইয়াত n - 1 বাই তলত কি হ'ব n - 1 = কি হ'ব d থাকিব এতিয়া n - 1 আৰু n - 1 যদি আমি ক্যান্সেল কৰি দিও তেনেহলে ইয়াত কিমান আহিব 1 আহিব অৰ্থাৎ 1 = কি হ'ব d তাৰ মানে ইয়াত d = কি লিখা যায় 1 অৰ্থাৎ সাধাৰণটো কিমান আহিল 1 আহিল এটো কত আছে অপশন সি ত আছে সেইকাৰণে সি টো হল আমাৰ শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই 10 নম্বৰ কোশ্চেনটো লৈছো এটো এনেকুৱা আছিল 64 ঘনমিটাৰ আয়তনৰ এটা ঘনকৰ মুঠ পৃষ্ঠকালি হ'ব অপশন এ বি সি ডি দিয়া আছে গতিকে ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো আমি কেনেকৈ নিৰ্ণয় কৰিম যেহেতু আমি জানো ঘনক এটাৰ বাহুৰ দৈৰ্ঘ্য যদি l হয় তেনেহলে ইয়াত l কিউব ইকুৱেল আয়তনৰ ফৰ্মুলাটো আমি জানো l কিউব অৰ্থাৎ l কিউব ইকুৱেল কিমান লিখা যায় 64 ইয়াত এককটো যেহেতু ঘনমিটার দিয়া আছে গতিকে আমি m কিউব ডাইরেক্ট লিখি দিব পারি এতিয়া আমি দুও ফলৰ পৰা যদি ইয়াত l কিউব যেহেতু দিয়া আছে ইয়াত যদি আমি 4 4 গুণ 16 4 16 কিমান হয় 64 গতিকে 4m লিখি পেলাই হল কিউব দিব পারি এতিয়া দুও ফলৰ পৰা আমি 3 দুটা আমি উপেক্ষা কৰি পাও নাইবা দুও ফলৰ পৰা 3 ঘনমূল ললেও হ'ব অৰ্থাৎ ইয়াত l = কি হ'ব 4m অৰ্থাৎ ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য হ'ব 4 মিটাৰ ইয়াত এতিয়া যেহেতু কৈছে ঘনকটোৰ কি লাগে মুঠ পৃষ্ঠকালি লাগে আকৌ ঘনকৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো আমি জানো 6l² অৰ্থাৎ ইয়াত 6 * l ৰ মানটো যেহেতু কিমান দিয়া আছে 4 মিটাৰ অৰ্থাৎ ইয়াত যদি লিখি দিও 4 মিটাৰ হোল স্কয়াৰ ইয়াতে লিখি দিলু এতিয়া 6 * ইয়াত 4 স্কয়াৰ মানে কিমান হয় 16 * ইয়াত মিটাৰ স্কয়াৰ আকৌ থাকি যাব অৰ্থাৎ 6 ৰে যদি 16 ক যদি গুণ কৰি দিয়া যায় তেনেহলে 96 হ'ব আৰু ইয়াত এককটো মিটাৰ স্কয়াৰ হল অৰ্থাৎ 96 মিটাৰ স্কয়াৰ এটো কত আছে অপশন এ ত আছে গতিকে এটোই হল আমাৰ শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো এটো এনেকুৱা দিয়া আছিল এটা বাকচত 3টা নীলা কমা 2টা বগা
আৰু 4টা ৰঙা মাৰ্বল আছে যদি এটা মাৰ্বল যাদৃচ্ছিকভাৱে লোৱা হয় তেন্তে এইটো নীলা হোৱাৰ সম্ভাৱিতা হ'ব অপশ্যন এ বি সি ডি দিয়া আছে বন্ধুসকল ইয়াত এটা কথা লক্ষ্য কৰক যেহেতু নীলা 3টা অৰ্থাৎ এই গোটেই কেইটা মাৰ্বল যদি আমি যোগ কৰি দিওঁ তেনেহ'লে 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 5 হ'ব আকৌ 5 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 9 হ'ব গতিকে আমি মুঠ ফলাফল ইয়াৰ পৰা কি ওলাব 9 হ'ব অৰ্থাৎ ইয়াৰ ভিতৰত আমাৰ ইয়াত যেহেতু এটা যাদৃচ্ছিকভাৱে লোৱা মাৰ্বলটো কি আছে নীলা আছে অৰ্থাৎ নীলা মাৰ্বল কেইটা আছিল 3টা আছিল অৰ্থাৎ 9 ভাগৰ কিমান হ'ব 3 আৰু এইখিনি যদি আমি ক্যালকুলেশন কৰি দিওঁ তেনেহ'লে 1/কি আহিব 3 1/3 কত আছে অপশ্যন সিত আছে গতিকে সিটো হল শুদ্ধ উত্তৰ বন্ধুসকল এইবাৰ মই শেষৰ প্ৰশ্নটো লৈছো এটো এনেকুৱা দিয়া আছিল দুটা সংখ্যাৰ পূৰণফল 294 আৰু গহাও কিমান দি আছে 7 হলে সংখ্যা দুটাৰ লহাগু হ'ব অপশ্যন এ বি সি ডি দিয়া আছে আমি জানো যে লহাগু ইনটু গহাও ইকুৱেল কি হয় সংখ্যা দুটাৰ পূৰণফল যেহেতু ইয়াত লহাগু নিৰ্ণয় কৰিব দিছে গতিকে আমি এনেকৈ লিখিব পাৰো লহাগু সমান কি লিখা যায় সংখ্যা দুটাৰ পূৰণফল বাই তলত গহাও কিমান দি আছে 7 অৰ্থাৎ 7 এ যদি এটো আমি ক্যান্সেল কৰি দিও তেনেহলে হাতেৰে প্ৰথমতে কাটিলে 4 7 গুণ কিমান হ'ব 28 আকৌ 1 থাকিল 14 হ'ব 7 2 গুণ 14 অৰ্থাৎ 42 হ'ব 42 কত আছে অপশ্যন বি ত আছে সেইকাৰণে বি তে হল শুদ্ধ উত্তৰ